হাই ফ্ৰেণ্ডছ, সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। তো আজি ষষ্ঠমী, যিহেতু বেলবৰণ, তো সকলোকে আজি এনেকুৱা এটা বস্তু দেখাম যিটো আপোনালোকে জীৱনত দেখা নাই। মই এইটো কৈছোঁ হয় ৰাইজ, ঠিক শিলৰে আপোনালোকে দেখিবলৈ পাব। আজি শিলৰে গণেশ ওলাইছে কেনেকৈ, সেইবিলাক সকলো দেখাম। বেলবৰণ কেনেকুৱাকৈ হয়, তো সেইবিলাক গোটেই দেখাম। কেনেকৈ ডেন্স কৰি কেনেকৈ কি কৰা যায় সকলো প্ৰচেছ দেখাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। শিলৰে কেনেকৈ মূৰ্তি ওলাইছে সেইবিলাক গোটেইখিনি দেখাম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেলবৰি নি আছোঁ এতিয়া মন্দিৰলৈকে। ভিডিঅ' ওলাইছে আপোনালোকক